হে গাইজ এই চুঙাটোত বোলে 1,20,000 টকালৈকে গোটাব পাৰি মানে ৰখিব কাহিনীটো কৈ আছোঁ আজি ৰাতিপুৱাৰ পৰা মানে কাহিনীটো আৰম্ভ কৰিছিলোঁ মানে কণ্টেণ্ট বিচাৰি পোৱা নাই আৰু কণ্টেণ্ট বিচাৰিবৰ কাৰণে গোটেই ৰুমটোকে দেখাব লাগিছে গোটেই মডিফাই চলি আছে দেখিছেনে কালি মানে গোটেই কাৰ্পেট চাৰ্পেটবিলাক তলত পাৰি আছোঁ ন আৰু সময় লাগি আছে বোলো ভিডিঅ' কৰিবলৈ মোৰ সময় হোৱা নাই কালি আৰু আজিৰ দিনটোত আজি মানে ৰাতিপুৱাৰ পৰা অলপ বৰষুণটো দি আছে আৰু মোৰ ৰুমটোত বোলো এইকাৰণে লেপটপ এটা হোৱাহেঁতেনো কি ভাল লাগিলহেঁতেন বোলো লেপটপটোকে চলাই এডিট কৰিব পাৰিলোহেঁতেন তাৰপিছত এতিয়া মই বোলো কিবা এটা খাই লৈছোঁ আহি পেলাই খাবলৈতো দেখিছে আৰু এইবিলাকতো আপোনালোকক দেখা গালি শুনিবই লাগিব তাৰ বাহিৰে বেলেগ কাম নাই আৰু মানে এইটো খাওঁতেতো খাবই লাগিব নিজৰ পইচা দি খাইছোঁ এইটো হয় নাই গাইজ ক'ব সকলোৱে বেলেগৰ কমেণ্টৰ কথা ধৰি পেলাই লাভ নাই বেয়া কমেণ্ট দিব কিবা দিব সেইবিলাক কথা মই ক'বলৈ নাযাওঁ এইবিলাক কথা বাদ দিয়ক তাতকৈ মানে এতিয়া ভঙা চিঙা এটা আহিছে ভঙা চিঙাটো মই বেছি পেলাই এতিয়া নিবলৈ আহিছোঁ কেম্পা আৰু কেম্পাৰ লগত বোলে এতিয়া মই লৈ লৈছোঁ চিপছৰ পেকেট কেম্পা এইখিনি ধুনীয়াকৈ খাই বৈ পেলাই এতিয়া মানে আজি পাৰ্চেল এটা আহি আছে আৰু ৰাস্তাটো খালী হৈ আছে পাৰ্চেলটো ফোন কৰিছে বোলে মই আহি আছোঁ আৰু মই মানে 500 টকাটো লৈ পেলাই ৰখি আছোঁ পাৰ্চেলটো অহাই নাই এতিয়ালৈকে বহুত টাইমৰ পিছত ৰখাৰ পিছত পাৰ্চেলটো আহিছে এই পাৰ্চেলটো প্ৰথমত চাগে গম পালে কি আছিলে এইটোত আছিলে 1,20,000 গোটাব পৰা এটা চুঙা পেকেটিংটো যে ইমানে হাৰ্ডকে কৰিছে নহয় দেখিছেনে খুলিবই পৰা নাই যেনে তেনে কৰি খুলিলোঁ আৰু খোলাৰ পিছতে ওলাই গ'ল প্লাইবৰ্ডৰ এটা চুঙা আৰু এইটো দেখিছেনে 500 টকা 50 টকা 100 টকা গোটেই চিন দিয়া আছে আপোনালোকে চিন মাৰি গ'লেই হ'ল আৰু মই এইটোত 1,20,000 টকা এটা গোটাই পেলাই এদিন লগ পাই আছোঁ তেনেহ'লে আজিলৈ বাই বাই কাইলৈ লগ পাই আছোঁ।